কি কৈছ? কি কবি মধ্যকাশন শক্তি কোনে আৱিষ্কাৰ কৰিছিলে কওঁতে? চাৰ আইজাক নিউটনে। তেতিয়াহ'লে কচোন বাৰু। বস্তুটো পৰিলে তললে পৰিব লাগে নালাগে কওঁতে? লাগে লাগে। পৃথিৱীটো তললে টানি আনে। কালি বুজিছনে মই বেলুন কেইটামান উৰাই দিলো নহয় ওপৰলে। বেলুন কেইটা আকৌ তললে নপৰিলে নহয়, ওপৰলেহে গুচি গ'ল। ভাবিছো পৃথিৱীত মধ্যাকৰ্ষণ শক্তি নাইকিয়া হৈছে যেন পাইছো। আমি কেতিয়াবা ওপৰলে উৰি যাম নেকি বাৰু? কথাটো বাৰু হয় দেই। হে এইটো মই ভাবি চাব লাগিব বাৰু দেই। মোৰ বহুত চিন্তা হৈছে আকৌ দেই। তই কি ভাব ক'ব নোৱাৰো। এইটো বেলুনটো উৰি যায় শিলগুটিটো হৈ পৰে। বেলুনটো কেলে উৰি গৈছে ওপৰলে? মই চিন্তাটো বাৰু কৰি চাম দেই। হয় হয় চাব লাগিব আজি চিন্তা। ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा